সবে বিজি আছে নিজৰ নিজৰ কামত দেখো খবৰ খাতি কেনে খবৰ খাতি আছো না ভালে বাক্সি বাতকে আছো আপোনালোকৰ আছো দে মোটামুটি কিবাকে আৰু হেৰি হয় আপোনালোকৰ বাবাই এবাৰ দুখন মেট্ৰিক দিছিল বুলে দিছি তাততো ভালে হৈছে পৰীক্ষা কেনে হৈছে পৰীক্ষাটো চেজ হলে গম পালি শুন সবে গম পাইছে পৰীক্ষা চেজ যতই গম পোৱা নাই তোৰ ভাইৰে দিছি যাব কি কব আমাৰ হাই সেকেন্ডাৰী দিছি তে মেট্ৰিকৰ খবৰ মই গমেই নাপাওঁ হয়ো দে তোৰ বাহি কি ঘুৰতবে ভাইৰে তোৰো ইমান ভাল হোৱা নাছিল পৰীক্ষা কব হে আৰু ঘৰৰ চব মানে জিনেটিক হৈ যায় না চব ক্ষেত্ৰতে আজিকালি আমাৰ কিন্তু বয়া নহয় কাৰণ মোৰ বয়া নাছিলো না আগতে আমাৰো বয়া নহয় মই এটা বহুত টিউচন দিলো এবাৰ টিউচন দি ভাল হ'ব কিন্তু বহুত ভাল হ'ব বুলি কৈছে পৰীক্ষা ষ্টেম হ'ব লাগে আৰু আশা আছে আৰু বল্লা খাবা ইনতে টেনশন কৰিছে কালা কান খুৱাম দস্তুৰ মত কালা কান কি যাব তাতকেও ডাঙৰ নিতে হ'ব তো টেনশন নলবি নাই দ ইতে কি বৰ্তমান অলপ বাহিৰত গেছি কেমেৰা লাগে বোলে তাৰে কাৰণে মই চাব তো বল হা মই চাব নাচবি কিন্তু তোমার কি রিজাল্টের কথা চিন্তা লাগে না নাকি পাবজি খেলি আছো আজি ৰিজাল্ট কি দিব আৰু পৰীক্ষা দিছো ৰিজাল্ট দিবই ৰিজাল্ট লৈ কি কথা এমাহ মই লাইন পঢ়ি পেলাই ৰিজাল্টটোক লৈ মই টেনশ্যন নাই পইচা আছে পইচা ঢালি দিম আৰু ৰিজাল্টটোৰ কি কথা আছে সেইটো কথা নহয় দিয়ক মোৰ কিন্তু সেইটো কথা নহয় মই মোৰ সেইটোৱে কথা আজি মেৰিটতো একোনি চলে আজি দিনত দিলা কাম নাই মই DSLR এটা ল'ব লাগে মাক কৈছোৱে সন্ধিয়া পইচা দিম বুলি কৈছি ৰিজাল্ট বা কি হয় কবা নোৱাৰো কি DSLR ঠাণ্ডা কৰি আছো না ৰিজাল্টটো টাইমত দিব আজিতো পাৰ্টি আছে পাৰ্টিক যাবা নাই বাৰত দিছি তো মই নাযাওঁ পাৰ্টি যাব লাগিব হে ভগৱান ৰিজাল্টটো ভাল কৰি দিবা বহুত এই বছৰ বহুত কষ্ট কৰিলোঁ কি গন্ডগোল লগালা হেল্ল' স্যার রিজাল্টের কি হল আমার কি 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 কেন করবে সেটা আপনি তো ই হোক নে হয় মোর পয়সা কিটা খালা তো ধরি কোন পয়সা রিজাল্ট কি আছে ফেল করে বসছে কোন পয়সা এ ধরা পড়া গুলো লেখা নাই পয়সা ঢালি মূল্য লাখ লাখ হক যা মুড়ি ক্লা না ওইগুলা ডোন্ট কেয়ার ডোন্ট কেয়ার এনকে বসে হ্যাঁ মেট্রিক পরীক্ষার কারণে চলে রিজাল্টের কারণে মাথায় কি বেরা হা করে পড়াশোনা কইতে মানতা রিজাল্ট পাইছো নহয় ডিস্টিংশন তো আছে দা কমার্সৰ আছিল ভাই বাকি তো আছে নহয় ভালে পে আছে একদিন আইবা হ'ব দা আছে না গো ফুৰিব রিজাল্ট শুনলো ৰ ভাল লাগিল শুনি ভাল হৈছে বোলে ঠিকে আছে দে ভালে হৈছে দে মোৰ আমাৰতো কি কৰিলাক দেখলি না বেয়া কৰি ভাল লাগে তাৰপিছত এতিয়া দিবা কৈছো আৰু অহাবাৰ ভালকে তোলৰ পৰা দিয়াৰ কথা কৈছিলো তোল গিলা বোলে বন্ধ কৰিলাক একো নহয় খুৰী এইবাৰ ভালকে পঢ়ি পেলাই আৱাজ দিবা ক'ব আৰু খুৰী মোবাইলটো অলপমান কমাব ক'ব তাক মোবাইলতে সোমে মৰে এনি টাইম দিন ৰাতি 2টা বজাক লাগি পাবজি কিবা এটা গেম উলিয়াইছি হান্দালে এনি টাইম খেলে থাকে জানা না মোৰ আর কি হব গতি বেয়া লাগিল দে মোৰ অন্তৰত বহুত বগুৰি আছে বাপা ৰিজাল্ট ভাল হ'ল শুনছো ভাল লাগিছে দে ভাল হ'ব দে আৰু মোক বেলেগ কাম এটা আছে ভাল হ'ব দে ভাল লাগছে মোৰ হগনে গলাক ফোন কৰো ৰা ক'ত বা মল্লা মোৰ লগতে আছিল কৰ ক'ত আছে সুন্দৰ তাৰি একেলগে ৰিমাতে আইছা বহা এনা হ'ব কোনে মোৰ লগৰে একেলগে ইয়াতে ওচৰতে ঘৰ কিবা পৰীক্ষা দে ভাল হ'ব দে ভাল হৈছে না পৰীক্ষা কেনে হ'ল ভাল
মোৰ 80% আছে দে দে আমাৰ ই বয়া কৰিলাক আচলতে ৰীমাহঁতে বয়া নাপাই সিদিনা মই বহুত টানকে কোৱা নাই খুৰী, কথাবিলাক নাই নাই মই কিয় বেয়া পাম হে মোৰ আচলতে অহংকাৰ ফাটিলাক গম পাইছা মোৰ বহুত গৌৰৱ আছিল নিজৰ পইচাক লৈ নিজৰ ষ্টেটাছক লৈ কিন্তু আচলতে মই হাৰি গ'লো কাৰণ টকা পইচা দি একো নহয় মই বুজি পালো চব কেৱল নিজৰ মেৰিটে দি যি লেখা যায় পৰীক্ষা গৃহত সেই আচলতে ছাকচেছ হয় আৰু তাৰে পৰীক্ষা ভাল হয় মোৰ ভুল মই এতিয়া আপুনি মোৰ ভুল, নালাগে আকৌ ভুল। এইবাৰ তাক ভালকে পঢ়বা দিয়ক আগৰ বাৰক লাগি যাতে ভাল হয় মোৰ ভুল মই স্বীকাৰ কৰিছো আজি স্বীকাৰ কৰিছো আজি হ'ব বলবা দে যা নমস্কাৰ গ্ৰহণ কৰিব বৰ্তমান সময়ত বিশ্বত যিহেতু কৰোণা ভাইৰাছে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে গতিকে আপোনালোকে অনুগ্ৰহ কৰি সজাগ হওক আপোনালোকে সঘনাই হাত দুখন চাবোনেৰে ধুই থাকক লগতে অপ্ৰয়োজনীয়ভাৱে ঘৰৰ পৰা বাহিৰ নোলাব লগতে এজনে আনজনৰ লগত 3 মিটাৰ ডিষ্টেঞ্চ বজাই ৰাখক লগতে চৰকাৰে দিয়া পৰামৰ্শসমূহ পালন কৰক ধন্যবাদ